নমস্কাৰ ৰাইজেন স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ বলকচোন আজি ৰাতিপুৱাই কি কৰোঁ তাকে দেখুৱাওঁ অলপ ৰাতিপুৱাই স্কিন কেয়াৰ কৰি লৈছোঁ এয়া লৈছোঁ মই অলপ কটন ইয়াতে মই আলুৰ পানী মিক্স কৰিছোঁ কাৰণ মোৰ গালত বহুত ক'লা ক'লা দাগ আছে গতিকে মই লগাই চাওঁ বুলি ভাবিছোঁ চবেই ছাজেশ্যন কৰে যে আলুৰ ৰস লগাবা কিবা মানে হোম ৰেমেডিজবিলাক তো মই আজি ট্ৰাই কৰিছোঁ আৰু ফাৰ্ষ্ট ৰেডি হ'বলৈ হৈ গ'ল মোৰ 8:30 বাজিব হৈ গৈছে কিন্তু মই এতিয়া স্কিন কেয়াৰত লাগিছোঁ তেনেকৈ আগত দেখুৱাইছোঁ ৰস বৈ গৈছে বৰষুণ দি আছে ৱেডাৰটো ভাল লাগিছে বাৰু সদায় কামত যোৱা সময়ত বৰষুণ দিয়েই আৰু এইটো বস্তু বেয়া পাওঁ কামত যোৱাৰ পাছত যিমান বৰষুণ দি থাকক কিন্তু মই ৰেইনকোট পিন্ধি ওলাই যাবলৈ বৰ অশান্তি পাওঁ কৈছিলোঁ যে গালত ক'লা দাগ আছে বুলি এয়া দেখিছে কিমান বেছি আছে কিন্তু তথাপিও মই একো লাজ নকৰোঁ অৱশ্যে দাগটো মই ক্লাছ 9ত পঢ়ি থকাৰ পৰাই ট্ৰিটমেণ্ট কৰা মোৰ মনত আছে তেতিয়াই পাপাই মোক ডক্টৰৰ ওচৰলৈ এবাৰ লৈ গৈছিলে আৰু আজিৰ দিন পৰ্যন্ত মই ডক্টৰী মলম আৰু টেবলেট খায়ে থাকোঁ ইয়াৰ কাৰণে যিটো মই বহুত বেছি বৰিং পাবলৈ ধৰিছোঁ আৰু এতিয়া কিন্তু ভাল কিয় নহ'ল আজিলৈকে তাকে বুজি নাপালোঁ অৱশ্যে বুঢ়ীও হৈছোঁ এতিয়া অলমষ্ট ডান ষ্টাইল মাৰি মুখ শুকোৱালৈকে মই এটা টিফিন ৰেডি কৰি ল'লোঁ ক'লা জামুক বুট মগু বাদাম আদি কৰি তাৰপিছত খাই ল'লোঁ আমলখিৰ পানী আগদিনাখনেই তিয়াই থোৱা মাজে সময়ে খোৱা হয় দেৰি হৈ গৈছে 8:25 টাইম হৈ গ'ল আৰু মই সোনকালে ৰেডি হ'ব লাগে টিফিন ভৰাবলৈ আছে আৰু লাঞ্চত খাবলৈ ল'লোঁ ক'লা চাউলৰ ভাত গাজ চব্জি চয়াবিন আলু দিয়া যিটো বহুত টেষ্টি হৈছিলে মায়ে বনোৱা আৰু আছিলে আচাৰ এণ্ড আলু ভাজি অ'কে অলমষ্ট ডান এতিয়া যাব লাগে কামলৈ আৰু কাম আহি আজি প্ৰথমে খাবলৈ পালোঁ মাটি কঁঠাল লগৰজনীয়ে লৈ অহা কামৰ মাজতে আমি এইবিলাক খাই থাকোঁ আৰু কি হাঁহি ওলাইছিলে তাই নাজানো আৰু দেই কাম কৰি থাকোঁতেই কেনেকৈনো 12টা বাজিলে ইমান পটকৈ ক'বই নোৱাৰিলোঁ আৰু সেই কামৰ মাজতে আমি খোৱা বোৱাও কৰি থাকোঁ তেনেকৈ অৱশ্যে 9 to 5 আমি থাকিব লাগে আৰু বৰো হওঁ অৱশ্যে সেইটো সময়ত চাহো আহিছিলে গতিকে ভালেকৈ মিলি পৰিলে হ'ব একে দি আছা নেকি একেখনতে খোৱা টাইমটোতো আহৰি নাই দেখিছে এয়া ফোন আহিলে অৱশ্যে কামৰে ফোন গতিকে নধৰি নোৱাৰি সেয়া তাই কথা পাতিব লাগিলে তেনেকৈ আমি অলপ দেৰিকৈ মানে আঢ়ৈমান বজাত খানাও খাই ল'লোঁ গোটেইকেইটাই মিলি দেৰি হৈ গৈছিলে কাম আজি অলপ বেছি আছিলে মই খোৱা ক'লা চাউলৰ ভাতখিনি কিন্তু নন ষ্টিকি দেই ক'লা বৰা যে তাৰ একদম ডিফাৰেণ্ট হয় আৰু তাই মোক মৰ্টন এটাও দিছে সৰু ছোৱালীহে যেনিবা মই ডাইনিঙত থকাখিনি নেকি নাৰিকল পানী পাই গ'লোঁ নাৰিকলৰ পানী থৈ দিছে অকণমান আহি পাই খাব লাগে বোলে মই গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ তাৰপিছত ইয়াত লৈছোঁ আৰু এতিয়া খাম বাৰান্দাত উঠাৰ পৰা পাপাই কৈ আছে যে নাৰিকল পানী এখিনি থৈ দিছোঁ জল্দি খাই লওঁ কৈয়ে আছে মই বোলো গা পা ধুই খাম তাকেহে লৈছোঁ আৰু খাই দিলোঁ টেষ্টি মিঠা নাৰিকল পানী খোৱাৰ পাছত মই আহিলোঁ পাপা আৰু মালৈ নেমু চৰ্বত বনাই দিবলৈ পাপালৈ বনাইছোঁ কাজি নেমুৰ চৰ্বত আজি মই গুড় দি বনাম খাই কিন্তু বহুত মজা লাগে আৰু মই নেমু চৰ্বত বনোৱাৰ আগত এনেকৈ থুকুচি লওঁ তেতিয়া ৰসটো ধুনীয়াকৈ ওলায় আৰু এয়া মই মালৈ লৈছোঁ থৈ দিয়া গোলনেমু যে নিমখত দি গেলাই থোৱা গোলনেমুৰ চৰ্বত এইটোও কিন্তু খাই বহুত টেষ্টি লাগে ইয়াতো মই গুড়েই দিম বাহিৰত বৰষুণ দি আছে আজিও ভিডিঅ' কৰা টাইমত আৰু চৰচৰণি ঘৰঘৰণি হয়তো শুনি আছে আৰু মই গুড়টো লৈছোঁ ফচফচীয়া গুড় লিকটীয়া মানে আলতীয়া গুড়টো ভাল নালাগে লিকতা বুলিয়ে কওঁ আৰু আলতীয়া আচলতে শুদ্ধ শব্দটো চাগে এইটো খোৱাৰ উপযোগী হয়নে নহয় মই কিন্তু নাজানো কিন্তু খাই সঁচাকৈ ভাল লাগে আকৌ এইফালে মই যে এয়া দিলোঁ গুড় আৰু পুৰণা নেমু টেঙাৰ চৰ্বত বহুত টেষ্টি লাগে অকণমান গুড় দিছোঁ আপোনালোকে দেখিলেই এইটো মাৰ কাৰণে বনাইছোঁ আৰু ফ্ৰেছ নেমু পাপাৰ কাৰণে বনাইছোঁ অলপ মা পাপাক দিওঁগৈ এতিয়া সেইখিনি লোৱা সেইখিনি তোমাৰ এইখিনি মাৰ এইখিনি গোল নেমু সেইখিনি কাজি নেমু খাই কোৱাচোন কেনেকুৱা লাগিছে পাপাই এতিয়া টেষ্ট কৰি ক'ব মোক কেনেকুৱা লাগিছে আৰু আপোনালোকেও ক'ব যে পাপাৰ এক্সপ্ৰেশ্যন চাই কি লাগিছে যেন বুলি কৈছে পাপাই সেইটো মই কৈ নিদিওঁ ক'ব হা আপোনালোকে কমেণ্টত ক'ব তুমি খুৱাই দিয়া মই খালোঁৱে আগতে খালোঁ ইমান ৰিজাল্ট দিছে
আৰু এতিয়া মায়ে খাবলৈ লৈছে মায়ে ক'ব হা চাব আৰু মাৰ এক্সপ্ৰেশ্যন চাব মা মানে চৰ্বত খালে বা এনেকুৱা কিছুমান বস্তু খালে এইটো এক্সপ্ৰেশ্যন আহে সদায় যিমানেই ভাল নহওক মায়ে কৈছে টেষ্টটো ভাল লাগিছে আৰু অলপ মিঠা হোৱা হ'লে বেছি ভাল লাগিলে হয় বুলি কৈছে আৰু মায়ে মোক বাৰে প্ৰতি খা কৈ আছে চাবচোন গিলাচটো কেনেকৈ দি থাকে আগলৈ মোক নাৰিকল পানী খাইছিলোঁহে মাত্ৰ আকৌনো ক'ত চৰ্বত খাব পাৰিম কিন্তু টেষ্ট কৰি চাইছিলোঁ ভালেই পাইছিলোঁ মিঠা কম খোৱা মানুহ যে বাৰু এতিয়া মই অলপ ৰেষ্ট ল'ম ৰেষ্টনো কি মোবাইল চাম কৈছোঁ আৰু ৰেষ্ট বুলি তেন্তে আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনে পালে জনাব বৰ বিশেষ একো মই দেখুওৱা নাই সৰু সৰু কিছুমান ক্লিপ মই ল'বলৈ চেষ্টা কৰিলোঁ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে কি কৰিলোঁ সৰু সুৰাকৈ কিছুমান মুহূৰ্ত মই ভাবিলোঁ কি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেয়াই উদ্দেশ্য আছিল আজি মই ভিডিঅ'টো কৰা এতিয়া বাৰু কাম বনত লাগিম মোবাইল চাম বুলি কৈছিলোঁ আৰু মাৰ লগত অকণমান পাকঘৰত লাগিম আৰু মই যে টিফিন তিনিটা আনিছিলোঁ তাৰে এটা মানে মই খোৱা নহ'লে ফ্ৰুটছখিনি খোৱা নহ'লে আজি অফিচত লগৰজনী অনা বস্তুখিনি খালোঁ মানে অলপ কামত ব্যস্ত থাকিলোঁ কাৰণে খোৱা নহ'ল একচুৱেলি নহ'লে একো নাছিলে কেতিয়াবা থাকি যায় খাবলৈ সেয়াই আৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টোত আৰু আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব লগতে ভিডিঅ'টো যদি ভাল পায় তেন্তে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাৰু আজিলৈ আহোঁ তেন্তে বাই ভালে থাকিব সকলো আকৌ লগ পাম